আছামিজ মানে এতিয়া চাৰিজনটো এতিয়া চাৰিজনে থাকিব দিছে আৰু বাকীবিলাকতো লৈ গ'ল আপুনি এইবিলাক অনলাইন কৰা নাই বুলি কাৰ্বি বেংকৰ প্ৰথমত অসমীয়াতে আজি কাৰ্বি আংলং অট'নমাছ কাউন্সিল সন্মুখত আমি ইয়াত ধাৰণা প্ৰতিবাদ আমি কাৰ্যসূচী লৈছোঁ। এই প্ৰটেষ্ট ধাৰণা অৰ্গেনাইজ কৰা কাৰণটো হৈছে যোৱা তাৰিখত যিটো খেৰণি বা ফেলাংচি অঞ্চলত যিটো বিজিয়াৰ মাটিৰ পৰা যিবিলাকে ইলিগেলি বসবাস কৰি আছে এই সকলক তাৰ পৰা উচ্ছেদ কৰিব লাগে বা ইভিকশ্যন ড্ৰাইভ কৰিব লাগে বুলি যিটো আমি প্ৰতিবাদ কৰিছিলোঁ। সেই প্ৰতিবাদ প্ৰগ্ৰামত তুলিৰাম ৰংহাং CM ডাইৰেকশ্যনত MLA দৰসিং ৰংহাং আৰু EM অমৰ সিং টিছো ডাঙৰীয়া দুজনে তাত হাজিৰ হৈছিলে, তাত প্ৰেজেণ্ট আছিলে। তেখেতে ৰাইজৰ আগতে তাতে প্ৰতিশ্ৰুতি দিছে। তাতে এতিয়া ভিডিঅ'টো ভাইৰেল আছে, এতিয়া চবে দেখি পাইছে। তেওঁ নিজৰ মুখৰ পৰা কৈছে যে 20 তাৰিখে আমি ইয়াত ডিফু যিটো আৰ্বৰেটাম ক্লাব চেণ্টাৰত আমি আলোচনা কৰিম আৰু বিজিয়াৰ মাটিৰ পৰা আমি ইলেকশ্যনৰ প্ৰচেছটো আমি আৰম্ভ কৰিম বুলি কৈছে। আৰু লগতে সাৰ্থে ফাংচো ডাঙৰীয়াৰ মাটিৰ পৰা যিটো 21 বিঘা মাটি আছে, সেইটো মাটিত ইলিগেলি পৰমানন্দ ভাগত আৰু চৌহান কেইজনমান পৰিয়াল আছে, তাতে ইলিগেলি দখল কৰি আছে মাটিটো। সেইটো মাটিৰ পৰা ইভিকশ্যন ড্ৰাইভটো মাৰ্চ 7 তাৰিখত কৰিম বুলি ৰাইজৰ আগত প্ৰতিশ্ৰুতি দিছে। কিন্তু সেইটো প্ৰতিশ্ৰুতিটো আজিলৈকে এইটো সম্পূৰ্ণ নহ'ল। যোৱাকালি 7 তাৰিখ আছে মাৰ্চ, কিন্তু সেইটো নহ'ল। সেই সময়ত এটা কথা উল্লেখ কৰিব লাগিব যে সাৰ্থে ফাংচো যে দুখীয়া পৰিয়াল, একদম বহুত দুখীয়া। তেওঁ নিজে প্ৰায় 30 বছৰমান যুঁজিছে এই মাটি পাবৰ কাৰণে। কাৰ্বি আংলং অট'নমাছ কাউন্সিল যিটো ইয়াত বাউণ্ডেৰীত আছে, যিমানে ইয়াত ইনষ্টিটিউট আছে, এই আৰু চাৰ্কুল অফিচৰ পৰা আৰম্ভ কৰি ইয়াত হামৰেন কোৰ্টৰ পৰা আৰম্ভ কৰি চবটো ইনষ্টিটিউটত তেওঁ জয়যুক্ত কৰিছে কেছটো। তাৰপিছত কাউন্সিলে ডাইৰেকশ্যন দিছে যে মাটিটো সাৰ্থে ফাংচোক দিব লাগে বুলি এটা অৰ্ডাৰ দিছে। সেই তাৰপিছত কি কৰিলে, এই ভগতে হাইকোৰ্টত কেছ আকৌ PIL দাখিল কৰিছে। PIL দাখিল কৰাৰ পিছত আকৌ হাইকোৰ্টে নিৰ্দেশ দিছে যে কাৰ্বি আংলং অট'নমাছ কাউন্সিল ভিতৰত যিমানে মাটি আছে সেইটোৰ ওপৰত কাৰ্বি আংলং অট'নমাছ কাউন্সিলে যিটো ডিচিশ্যন লয়, যিটো অৰ্ডাৰ দিয়ে, সেইটোৱে হ'ব বুলি কৈছে, সেইটোৱে সত্য বুলি কৈছে। কিন্তু আজিলৈকে কাৰ্বি আংলং অট'নমাছ কাউন্সিলে সেইটো অৰ্ডাৰ নিদিলে বা হিয়াৰিঙো মাতা নাই। হিয়াৰিং মাতিব লাগিছিলে। পৰমানন্দ ভাগত বা চৌহান যিমানে পৰিয়াল আছে, যিবিলাকে ইলিগেল বসবাস কৰি আছে, এই সকলক কাউন্সিলে হিয়াৰিং মাতি 3বাৰ মাতিব লাগিব। 3বাৰ মাতাৰ পিছত যদি ভগতে সেইটো অৰ্ডাৰ যদি কমপ্লাই নকৰে বা যদি নুশুনে, তেতিয়াহ'লে কাউন্সিলে তাতে ইভিকশ্যন ড্ৰাইভটো একদম ইমিডিয়েটলি কৰিব লাগিছিলে। কিন্তু আজিলৈকে হিয়াৰিং মাতা নাই, ইভিকশ্যন ড্ৰাইভ কৰিব বুলিও সেইটো কথা উল্লেখ কৰা নাই। আৰু যদিহে কাৰ্বি আংলং অট'নমাছ কাউন্সিল যদিহে ডিচিশ্যনটো লোৱা নাই যে এই 21 বিঘাৰ মাটিৰ পৰা আমি ইভিকশ্যন ড্ৰাইভটো কৰিম বুলি যদিহে ডিচিশ্যন লোৱা নাই, তেন্তে ৰাইজৰ আগত EM অমৰ সিং টিছো লেণ্ড এণ্ড ৰেভিনিউ EM কিয় প্ৰতিশ্ৰুতি দিছিলে যদিহে ডিচিশ্যন লোৱা নাই? তাৰমানে ৰাইজক এটা মিছা প্ৰতিশ্ৰুতি দিছে। আমাক এতিয়া কি আমি মানুহ নহয় নেকি? তেখেতে প্ৰতিশ্ৰুতি দিয়াৰ কাৰণে আমি তাতে আমাৰ প্ৰটেষ্টটো আমি সামৰণি মাৰিছিলোঁ। কিন্তু এতিয়া আমাক এতিয়া মান সন্মান নিদি পেলাই তেখেতে মিছা প্ৰতিশ্ৰুতিয়ে ৰাইজক সম্পূৰ্ণ নহয় সেই প্ৰতিশ্ৰুতি। সেইকাৰণে আজি আমি প্ৰতিবাদ কৰিছোঁ আৰু আজি আমি দাবী কৰিছোঁ তেখেত নিজে ইয়াত আহি এতিয়া ক'ব লাগিব, এতিয়া কাউন্সিলৰ কি প্লেনিং আছে, কি কৰিব কি নকৰিব, সেইটো ৰাইজৰ আগত ক'ব লাগিব। সেইটো আমাৰ দাবী। কিছুদিনৰ পিছতে কণ্ডাক্ট হ'ব, তাৰপিছত সেই হিচাপত বুলি পেলাই কোনো ধৰণৰ কাৰ্যসূচী কৰা নহ'ব, কি ক'ব? আমাৰ কাৰ্যসূচীটো হৈ থাকিব। বিচাৰিছোঁ যে যিহেতু নেকি বৰ্ড অফ কণ্ডাক্ট হ'ব কিছুদিনৰ পিছতে, যিহেতু নেকি কাৰ্বি আংলং অট'নমাছ কাউন্সিলে আজি পৰ্যন্ত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই, কিন্তু আশা কি আছে মানে ইলেকশ্যন হ'ব? ডেম'ক্ৰেটিকেলি এণ্ড পিচফুলি প্ৰটেষ্ট কৰা আৰু বহুত ধৰণৰ আছে, বহুত ৰাস্তা আছে। আমিতো এইটো চলাই থাকিম যে
এছেম্বলি ইমান 5-6 জন বা 10 জনৰ যদি এছেম্বলি কৰিব নোৱাৰে তো আমি আছোঁ ইয়াত আমি পিছফলি আমি আইনমতে আমি আমাৰ প্ৰটেষ্ট আমি কৰি থাকিম আমাৰ যিটো মেছেজ আছে আমিতো এইটো জনাই থাকিম আৰু চবেই এইটো প্ৰটেষ্ট কৰিব লাগিব আমি ঘৰৰ বহি বা কামৰ পৰাতো আমি প্ৰটেষ্ট কৰিব পাৰোঁ ডেম'ক্ৰেটিকেলি প্ৰটেষ্ট কৰা মানে কি আমাৰ যিটো মনৰ আমাৰ গ্ৰিভেন্সেছ যিটো গ্ৰিভেন্সেছ আমিতো প্ৰকাশ কৰিব লাগিব চবেই ক'ব লাগিব যে EM অমৰ সিং কিশোৰ CM তুলিৰাম ৰংহাং MLA দৰ্শিং ৰংহাঙে আমাক মিছা প্ৰতিশ্ৰুতি দিছে আমাক আমি সহ্য নকৰোঁ বুলি সেইটো প্ৰকাশ কৰিব লাগিব সেইটো এটা প্ৰটেষ্ট চবে আমাৰ কাৰ্বি আংলং অঞ্চলত যিমানে মানুহ আছে আমাৰ যিমানে চিটিজেন আছে চবেই এইটো প্ৰকাশ কৰিব লাগিব দুখ প্ৰকাশ কৰিব লাগিব মিছা প্ৰতিশ্ৰুতি দিয়াটো আমি সহ্য নকৰোঁ বুলি সেইটো প্ৰকাশ কৰিব লাগিব সেইটোৱে আমাৰ মেছেজ এতিয়াতো আপোনালোক 4জনেহে প্ৰটেষ্ট কৰি আছে বাকীবিলাক চব উঠালি আৰু আপোনালোক কিমান দেৰি প্ৰটেষ্ট ৰাখিব আৰু প্ৰটেষ্ট আমি কৰি থাকিম আৰু যিজনে ইয়াৰ পৰা গৈছে তেখেতো আকৌ বেলেগ ধৰণৰ আমি আইনমতে ডেম'ক্ৰেটিকলি এণ্ড পিছফুলি তেখেতো নিজৰ যিটো গ্ৰিভেন্স আছে যিটো দুখ আছে সেইটো প্ৰকাশ কৰি থাকিব আইনমতে Kali pandang ya, kampung jam senet ke labang so hijau labang hijau alam lelong. Election di bawah itu belajar senet bangke kecesong karbiang lo menung kucu sesuatu sih dulu. Depan sih kami halas suhut bangke, labang so kecesong pemakan ning ke pangsam mate, labang so kecesong amin di ke pangsam dia bahkan election fokus itu. Depan tapi ni arni anta tangan teknik pun baru sebaliknya. Nasi kopi sih. Iya, but this is we have to be in understanding. We have to be in understanding and we have not done any damage to public property. Yes, we have not. So I think this is what democracy is. Yes, we have to let us express our views. I think we have to let us designated place. We'll do it. We are doing it democratically. Democratically, so what designated place? We will be doing that. I can take it to tarik inkoi bangke all party pan hangpo all political party la bangke that Karbiang social Venezuela organization to man hangpo tum chingwai po la bangso kang pechungi pan People will be in hala su kibang hu number 1 bangke amse omosin di so len revenue church alang ni hodak bang salang ni ram chak chipil ke I can give you Prabjin bani tum la March chiklo first week 7 tarik bangke give us time. la 30 bang cholong di bangke election fake ko lang ni ram chak chipil Talking to the sida lang ni lam chak chipia tinggal pinal bang budel lo pin but election sida lo be in laki tum rap laki 30 bang cho inur bang laki chong thi gali laki biang lo ara bang chong thi lang ni athe alang li inur revenue ni alang li inur alang li alam chak punna lo pini you are doing it peacefully, so you can sone ken lang ni lanjo dak la eviction be kusi bija apan ke alang tum lam chak pak lang lo gedi tarik ko paklang people the pin yani ng samri la alang li tim kupilo la political ali ki training la persona saya la tu claim itu lah bangsa kecesong kan tuh dia bang karbiang lo arat panuli tu mahin kan PC. Jadi Karbiang lo arat sampai nil tu mahin let the people come. Council office haram cipunan ne party cipunan ne itu Karbi tadi Karbi inglong asu nanti inglong asu kemarin siwet pang 11 itu lah bangsa itu bangke ame de orang ji tum akimang tum cetik takal kala gitu orang dong si tum akimang abang tunce kila kosi ini tum yang si By the roadside. sangkop bulu tangke laki itu kirem nasi kirem abang lang nang nilo itu mo sinong du kirem mo tikrong dep ko itu ma dep du dep lasi non tu ke itu arjap tip nang ji lapin itu remre itu nyong sining si lapin pidan cisong bulu tang tedi itu cunji lasi la bangsa ke cisong mang itu ma jat ame itu tudan nang lalu lasi itu han pin tame dak duri ya ong aran mo ta banglo dame pini 144 CRPC du ko da jok sei dona puli es non bang pin lo bang pin lo bang pin ni bomang dum danon ke tanda ko dolong mane asai ribo dia jalan lagi lahalo lasi Karbiang autonomous council responsible do aldo prabjin mandak bangsi lalu tu aldo bangsa labang rapat 144 naloke itu kan wala permission lah hana 30 জন আসলে না এটা না apuni bole kese